গাইজ দেখিলে মোৰ খাটাৰকৈ পূৰা এক্সিডেণ্ট এটা হৈ গ'ল, সেইটো টেষ্টটো গ'ল, তাৰপৰা চাইলেঞ্চাৰডাল বেকা হ'ল আৰু তো আজি লাকটো বেয়া আছিলে মোৰ, যে ইমানতে বাচিলোঁ যে বেয়া লাগিছে। বাইকখন এতিয়া বনাই দিম মই। তো অ'কে গাইজ, তো আজি মই গৈছোঁ বাইকখন ধোৱাম মোৰ ভাগৰ। তো মোৰ বাইকখন বহুত লেতেৰা হৈ আছে, বহুত দিন ধোৱা নাই, সেইবোৰ দেখিছে গাইজ পূৰা লেতেৰা হৈ আছে। তো বাইকখন আজি ধোৱাম। তো তাৰপৰা আৰু মোৰ লগৰ দুটা আহিব। তো 15 আগষ্টৰ কাৰণে পূৰা হুইলি প্ৰেক্টিচ দি আছে সিহঁতি। তো মোকো মাতিছে, ময়ো যাম আজি প্ৰেক্টিচ কৰিবলৈ। তো ফাৰ্ষ্ট অফ অল মোৰ বাইকখন ধুব লাগিব। তো লেতেৰা হৈ আছে এইবোৰ, বহুত দিন ধোৱাই নাই। আজি পূৰা চেকচিকৈ ধুৱাই ল'ম বাইকখন। তাৰপৰা তো 15 আগষ্টৰ ৰাইড আহি আছে। তো 15 আগষ্টৰ ৰাইডত তো খাতৰা হুইলি মাৰিব লাগিব আপোনালোকৰ কাৰণে। তো সেইকাৰণে পূৰা প্ৰেক্টিচটো দি আছোঁ এইখিনি। তো একেবাৰে মটৰ ব্লকত লগ পাম এতিয়া। তো ব'লক গাইজ। তো বাইকখন অলপ পলিচ ষ্টাৰ্ট দি ল'লোঁ। তো এতিয়া গৈ থাকোঁ, ব'লক। তো বাইকখন ধুৱাই লওঁগৈ, তাৰপৰা ষ্টাৰ্ট মৰা জেগাতে লগ পাম আৰু। তো ব'লক এতিয়া গৈ আছোঁ। তো এইটোৱে আমাৰ গাঁৱলীয়া ৰাস্তা, ব'লক। আজি ঘৰৰ ওচৰৰ পৰা ওলাই হুইলি এটা মাৰিম। আমাৰ ঘৰ ওচৰত মানে কি হুইলি চুইলি মাৰিলে মানে মানুহবোৰে মানে লগাই দিয়ে। তো সেইটো কাৰণে ইমান মাৰিব নোৱাৰে। তো আজি এটা মাৰি চাম। এইডোখৰতে ঘৰ ওচৰৰ পৰা এটা ওলাই কি হয় দেখা যাব পাছত, নে কি কয় গাইজ। তো হোৱাটছআপ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো দেখিলে ঘৰৰ পৰা ওলাই হুইলি এটা মাৰিলোঁ। তো ইমান লং কেনে নাই, মই এনেই এটা মাৰিছোঁ। তো প্ৰেক্টিচত দেখিব পাব আপোনালোকে লং হুইলি। তো ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টলৈকে। তো ব'লক এতিয়া বাইকখন ধুৱাই লওঁগৈ। তাৰপৰা লগৰকেইটাক মাতি দিছোঁ। তো লগৰকেইটা আহি আছে বোলে। তো এতিয়া গৈ থাকোঁ, ব'লক। ओके गाइस, বাইক ধোৱা ইয়াত পাই গ'লোঁ সেই ৱাশ্বিঙত। তো মোৰ বাইক এফালে ধুই আছে। তো ধুই লোৱাৰ পিছত চিনেমেটিক শ্বট কেইটামান চাই ল'ব আপোনালোকে। তো গাইজ দেখিলে বাইকত পানী চানী মৰা হৈ গ'ল। তো এতিয়া চেম্পু মাৰিব। তো তাৰপৰা চিনেমেটিক শ্বট দুটামান চাই ল'ব আপোনালোকে। তো বাইকখন একেবাৰে একদম চিকচিকীয়া কৰি দিম আজি। তো চিনেমেটিক শ্বট দুটামান চাই লওক গাইজ। তো অ'কে গাইজ, বাইক ধোৱা হৈ গ'ল। তো এইফালে আছে এইটো কপনি, কপনি এইফালে চাই দিয়া। কপনি আজি হুইলি দেখাব আপোনালোকক, হুইলি ষ্টপি। কপনিয়ে এতিয়া চিনেমেটিক শ্বট দুটামান লৈ দিব মোক। তো চাই লওক চিনেমেটিক শ্বট। তো গাইজ বাইক ধোৱা হৈ গ'ল। তো ব'লক এতিয়া আপোনালোকে হুইলি দুটামান চাই ল'ব মোক আকৌ। তো লগৰকেইটাও আহি গ'ল। ব'লা কপনি।
লগত আছে কপনি এইটো পিছত আহি আছে ড্ৰেগ ৰেচ খেলিবা নি ড্ৰেগ ৰেচ এক নম্বৰ কেয়াত এক নম্বৰ অঁ অ'কে ৰেডি 3টা খন দেই ओके गाइस देखी गलो भाई तो BS4 ধৰিবই খতৰাকে তো গাইস তো লক্ষ্য বাক্য ষ্টৰি দুটামান চাই লওক তো এইটো লক্ষ্য তো ইয়াৰো ইউটিউব চেনেল আছে তাতো সাবস্ক্ৰাইব কৰি দিব দুটামান বনাই দিয়া तो गाइस देखिले मैं खतराके पूरा एक्सीडेंट हो गल हुई माउंटे तो ये बाइक क्रेश टेस्ट हो गल ये गल तो ब्रेक गल तो और एडाल गाडाल बेका हल तापा ये फुट टेस्ट गल तापा साइलेंसारडाल बेका हल और ये दाग लगिले पूरा तो ये दाग लगिले तो ये दाग लगिले देखिसे खतराके हो गल तो हो जाए एक ना बाइकखन मैं बनाबले लो गई आसो बनाई लम साथीके हाथत दुख पालो तो ये भई दुख पालो देखिसे चेने तेने ছিগি থাকিলে এইবোৰ দেখিছে গাইছ কি কম আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ গাইছ বেয়া নাপাব ভিডিঅ' বনাবলৈ ওলাই আহিছিলোঁ তো আজি লাকটো বেয়া আছিলে মোৰ যে ইমানতে বাচিলোঁ যে বেছি ইমান একো নাই হাতত অকণমান দুখ পাইছোঁ তো বাইকখনলৈ বেয়া লাগিছে বাইকখন এতিয়া বনাই দিম মই তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ গাইছ আজি একো নকওঁ তো ভিডিঅ'টো চাব পাব বাই বাই গাইছ বাই বাই